এয়া ইতিমধ্যে আমাৰ দালি এয়া উতলিবলৈ আৰম্ভ কৰিছেই। মই মানে আজি এই ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া ৰাতিপুৱা প্ৰায় 8 বাজিছে। আমি মানে আজি ক'লৈ যাম জানেনে? ৰঘুপতি চাবলৈ যাম। ৰঘুপতি। আৰু এয়া দাইল আজি জুইত বহাইছোঁ। কাৰণ কিয় জানেনে? কুকাৰত বহোৱা দাইল যে একদম খাব মন নাযায়, আৰু জুইত বনোৱা দালিটোৰ সোৱাদেই বেলেগ। সেয়েহে ধুনীয়াকৈ জুইত দালি বহাইছোঁ। আৰু অলপ পিছতে আমি আমাৰ পৰিয়ালৰ লগত ৰঘুপতি চাবলৈ যাম। আপোনালোকে আমাৰ ভিডিঅ'টো চাই যাবচোন দেই। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগে জনাব। ড্ৰেছ মোৰ একদম পূৰা বেলেগ হৈ আছে, ৰাতিপুৱাৰ ড্ৰেছ, ঘৰত আছোঁ যে। এয়া ইতিমধ্যে মই ৰেডি হ'লোঁ ৰঘুপতি চাবৰ কাৰণে। আৰু ইপিনে মোৰ মানুহজনো ৰেডি হৈছে, এয়া বেগ চেগ লৈ। আৰু আমাৰ লগত আমাৰ বৌ যাব, খুৰী যাব, আৰু আমাৰ বাইদেউ যাব। আমি এফালৰ পৰা আপোনালোকক দেখুৱাই যাম কোন কোন যাব। আজি বতৰটো আমি গাড়ী চলাওঁ, গাড়ীত উঠোঁগৈ। ইতিমধ্যে আমি গাড়ীত বহি আহি আছোঁ। মই এজন মানুহজন, সেইজনী পিছফালে বৌ বহি আছে। আৰু এতিয়া খুৰীক ল'ম আমি ইয়াৰ পৰা। খুৰী আহিব এতিয়া, খুৰীহঁতৰ ঘৰ পাই গ'লোহি আমি। খুৰীজনী বৰষুণত তিতি আহি আছে, আজি ফুল বৰষুণ। এতিয়া খুৰী উঠিব, তাৰপৰা আমি লাহে লাহে যাম আৰু দেই। আপোনালোকে চাই যাব, আৰু ৰঘুপতি চাই কেনেকুৱা পালে আপোনালোকক জনাম। ইতিমধ্যে আমি আহি বাইদেউহঁতৰ ঘৰ পাই যামগৈ এতিয়া। আমি আজি বাইদেউৰ ঘৰখনো দেখুৱাম। তাৰপিছত আমি বিশ্বনাথ চাৰিআলিলৈ যাম চিনেমা চাবলৈ। আমাৰ চিনেমা চোৱাৰ সময় 1:30 বজা। এয়া ইতিমধ্যে আমি বাইদেউহঁতৰ ঘৰ পাই গ'লোহি, কাৰণ আমাৰ বাইদেউকো লৈ যাম লগত। হয়তো ভিনদেউ আগবাঢ়ি আহিছে, গেট খুলি দিছে। আমি এতিয়া ধুনীয়াকৈ সোমাই আহিছোঁ। বাইদেউহঁতৰ ঘৰখনৰ পৰিৱেশটো চাওকচোন, ইমান ধুনীয়াকৈ থৈছে নহয়। যদিও জেগা অকণমান, কিন্তু একে ধুনীয়াকৈ খেতিয়ক আৰু আমাৰ এইজন। ইতিমধ্যে আমাৰ চাহৰ পৰ্ব এয়া চলিছে। বাইদেৱে পিঠা বনাই নিলে, খুৰীয়ে খাবলৈ লৈছে। ৰঘুপতি চাবলৈ যাব যে আজি কেনেকুৱা লাগিছে মনটো কওকচোন? লাহেকৈ কৈছে যে আপোনাৰ কেনেকুৱা লাগিছে? অঁ, হলত চিনেমা চাবলৈ যাব? অঁ, নকয় আকৌ, হাঁহি আছে, লাজ কৰিছে দেখিছেনে? বাইদেউহঁতৰ ঘৰৰ পৰা আমি ওলালোঁ। এতিয়া আমি চিধাই বিশ্বনাথ চাৰিআলিলৈ যাম। আপোনালোকে ভিডিঅ'টো চাব। এতিয়া আমি আহি আছোঁ এয়া গাড়ীত চাৰিআলিলৈ বুলি। ইয়াৰ পৰা অলপ আগলৈ গ'লে আমি বিধায়ক পদ্ম হাজৰিকাৰ ঘৰ পাম। আপোনালোকে নিশ্চয় বিধায়ক পদ্ম হাজৰিকাৰ নাম শুনিছে। তেখেতৰ যিখন অৰিজিনেল ঘৰ, সেইখন ঘৰ আজি আপোনালোকক দেখুৱাম। এইখন বিধায়ক পদ্ম হাজৰিকাৰ অৰিজিনেল ঘৰ চাওকচোন। চতিয়াৰ কছাৰী গাঁৱত তেওঁৰ ঘৰ। এই নতুনকৈ ঘৰ বনাই আছে তেওঁ, পুৰণা ঘৰ ভাঙি পেলাই। এতিয়া আমি গৈ আছোঁ আৰু চাৰিআলিলৈ বুলি, আৰু গৈ একেবাৰে আপোনালোকক চিনেমা হলত লগ পাই আছোঁ। চতিয়াৰ বিধায়ক মহোদয়ৰ প্ৰচেষ্টাত এয়া গ্ৰীণ কৰিডৰ নিৰ্মাণ কৰিছে। এয়া ঘিলাধাৰী দলঙৰ পৰা পূৰা চকীঘাটলৈকে দেখিছেনে? এতিয়া সুন্দৰকৈ গছবিলাক যেতিয়া হ'ব, সঁচাকৈ দেখিবলৈ বহুত ভাল লাগিব। এইখন চতিয়া টাউন। ইয়াত গছপুলিবিলাক ৰোৱা হৈ গ'ল ইতিমধ্যে। এই গ্ৰীণ কৰিডৰৰ মাজে মাজে আমি আহি আছোঁ সুন্দৰকৈ। ইতিমধ্যে আহি আমি চাৰিআলি টাউন পাই গ'লোহি। এয়া চাৰিআলি টাউনৰ পৰিৱেশ। এখন ঘৰ আছে নেকি? এতিয়া চাৰিআলি কোচগাঁৱলৈ আহি আছোঁ আমি। কোচগাঁৱৰ মাজে মাজে আহি আছোঁ। আৰু কোচগাঁৱৰ পৰা আমাৰ ভতিজা এজনীও যাব আমাৰ লগত চিনেমা চাবৰ কাৰণে। এয়া তেওঁলোকৰ ঘৰলৈ আহি এতিয়া আমি সিহঁতৰ ঘৰত প্ৰৱেশ কৰি আপোনাক দেখুৱাম। যিহেতু চিনেমা চাবলৈ আমাৰ ভতিজাজনীও যাব, গতিকে তেওঁলোকৰ ঘৰতে সোমাই যাম বুলি ভাবিছোঁ। এয়া আহি সিহঁতৰ ঘৰ পাই গ'লোহি। আগে আগে বাইদেউ খুৰী গৈ আছে, আমি পালোহি এতিয়া। তাৰপিছত লাহে লাহে সময়মতে ওলাই দিম আৰু দেই। ইতিমধ্যে 1:10 হৈ গ'ল। আমি এতিয়া চিনেমা হললৈ যাবলৈ বুলি ভতিজাজনীৰ ঘৰৰ পৰা ৰেডি হৈছোঁ। তাত ভিতৰত তামোল চামোল খাবলৈ নিদিয়াৰ কাৰণে ইয়াতে খাই মেলি লৈছে আৰু খুৰীহঁতে। সেয়া খালি তামোল খোৱা দেখিছেনে? এতিয়া আমি গাড়ীত বহি একে ডাইৰেক্ট চিনেমা হল যাম আৰু তাতে গৈ আপোনালোকক লগ পাই আছোঁ। এয়া গাড়ী পাৰ্কিং কৰিছে, এখন পাৰ্কিং প্লেচ চিনেমা হলৰ। তাৰ পৰা আমি এতিয়া চিনেমা হলৰ ভিতৰত প্ৰৱেশ কৰিম আৰু। এতিয়া প্ৰায় 1:25 হৈছে, 1:30 পৰা চিনেমা আৰম্ভ হ'ব। আমি এতিয়া চিনেমা হলৰ ভিতৰত প্ৰৱেশ কৰিম আৰু।
চিনেমা হলৰ ভিতৰৰ পৰিৱেশ এয়া এতিয়া ইণ্টাৰভেল হৈছে ইণ্টাৰভেলৰ পিছত আকৌ চোৱা আৰম্ভ হ'ব হ'ব দিয়ক চিনেমা চাই মেলি আহি এয়া ভাত খাবলৈ বহিছে আৰু দেই আমাৰ ৰাইজ এয়া ধুনীয়াকৈ ভাত দিছে এতিয়া খাই মেলি যোৱাহে কথা আৰু সোনকালে ঘৰলৈ এয়া পুৰা একদম কোনো কম বেছি নাই জেগা পুৰা সন্মুখত জেগা নাই আমাৰতো সন্মুখত জেগা নাই পিছফালেও আপোনালোকৰ দীঘলীয়া ৰঘুৱতী চাই উভতনি যাত্ৰা আৰম্ভ কৰিলোঁ আৰু দেই সঁচাকৈ বহুত ভাল লাগিলে ৰঘুৱতীখন চাবলৈ আপোনালোকেও চাব অসমীয়া চিনেমা হিচাপত সঁচাকৈ ৰঘুৱতীখন বহুত ভাল হৈছে আৰু এই আমাৰ খুৰীহঁতে কেনেকুৱা পালে বাৰু ৰঘুৱতী চাই ভাল লাগিলে কেনেকুৱা পাইছে কৈ দিয়ক আকৌ বহুত ভাল লাগিছে আপোনালোকেও চাব বুলি কওক আপোনালোকে চাব আকৌ ঘৰটো নাথাকিব সকলোৱে চাব আৰু দেই ৰঘুৱতীখন